দৰ্শক, মই আজি আপোনালোকক অমৰা টেঙাৰে মাছৰ জোল বনাই দেখুৱাম। ইয়াৰ বাবে মই লৈছোঁ 7 পিচ মাছ, অমৰা 8টা, এটা দুটা কম বেছি হ'ব পাৰে, এইটো নিজৰ কথা। আলু সিজাই লৈছোঁ 3টা ডাঙৰ, আন্দাজমতে নিমখ, হালধি 2 চাহ চামুচ, 1.5 চাহ চামুচ চেনি, 5-6টা কেঁচা জলকীয়া ফালি লৈছোঁ, গোটা সৰিয়হ 1 চাহ চামুচ, গোটা ধনিয়া অলপ, জোলখন বনাবৰ বাবে মিঠাতেল। প্ৰথমে মই অমৰাকেইটা কুকাৰত 5-6টা হুইচেল দি সিজাই ল'ম অলপ পানীৰে। আলুকেইটা অকণমান পিটিকি ল'ম। মাছকেই পিছত নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। আন্দাজত নিমখ দিছোঁ। কেৰাহী গৰম হৈছে, মাছ ভাজিবৰ বাবে মিঠাতেল দিছোঁ। আপোনালোকে যিকোনো ডাঙৰ সৰু মাছ সকলো ধৰণৰ মাছেই ল'ব পাৰিব। হৈ গৈছে মাছ ভজা। দুই-তিনি টেবুল চামুচ তেল হ'লেই হৈ যায়। মোৰ জোখৰ তেলে ৰৈছে। একেখিনি তেলতে মই এতিয়া সৰিয়হখিনি দি দিছোঁ। লগে লগে মই ঢাকনখন দি দিছোঁ। সৰিয়হকেইটা ফুটিছে। এতিয়া মই আলু দি দিছোঁ। আন্দাজমতে নিমখ দিলোঁ। হালধিখিনিও দিছোঁ, অলপ চেনি দিলোঁ, কেঁচা জলকীয়া অলপ পেলাই দিছোঁ, এতিয়া 1-2 মিনিট ভাজিলোঁ। ভাজি সিজাই লোৱা অমৰাখিনি পিটিকি লৈ ইয়াত দি দিছোঁ। এনেদৰে পিটিকি লৈছোঁ মই কুকাৰৰ ভিতৰতে। গুটিকেইটা কিছুমানে আঞ্জাত নিদিয়ে, মই দি দিছোঁ, মই ভাল পাওঁ। খালে মানে বাতিত দেখা পালে নিজৰে ভাল লাগে, মই পেলাই নিদিওঁ সেইকাৰণে। এতিয়া মই ইয়াত গৰম পানী দি দিম প্ৰায় লগে লগে। নিজৰ আন্দাজমতে পানী দিব। এইখিনি আৰু ভাজি থাকিব নালাগে, ইয়াত পানী মই দিয়ে দিলোঁ। জোলখন উতল আহিছে। এতিয়া মই ভজা মাছ কেইপিচ দি দিম। এতিয়া নমাব হৈছে। 4-5 মিনিট ৰাখিলোঁ মই মাছ দিয়াৰ পিছত। এতিয়া মই ইয়াত গোটা ধনিয়া আৰু কেঁচা জলকীয়া দি নমাই দিম। ঘৰুৱা সামগ্ৰীৰে ৰন্ধা এবিধ মাছৰ জোল।
অমৰাৰ জোল খাবলৈও ভাল লাগে, স্বাস্থ্যৰ বাবেও উপকাৰী। এতিয়া মই গেছ অফ কৰিম। যদি কোনোবাই অমৰাৰ জোল বনাই খাই পোৱা নাই, বনাই খাই চাবচোন। অমৰাৰ মাছৰ জোলখন যদি চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।